Hey friends, আজি মই এটা ব্লগ দিবলৈ লৈছো। ভিডিওটো কেদিনমানৰ আগৰে হয়। যেহেতু মই এডিট কৰিবলৈ সময় পোৱা নাছিলো, গতিকে ভিডিওটো আজি আপলোড কৰিছো আৰু আশা কৰো আপোনালোকে সকলোৱে চাই ভাল পাব। Thank you. Friends, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকে ভালে আছে। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে যদি মোৰ চেনেলটো আজি নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইবাৰ চাই থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকে সোনকালে পাব পাৰে। আজি মই বাৰ লগত এফালে ফুৰিবলৈ যাম। কলৈ গৈছো হেতু আপোনালোকে এতিয়াই নকওঁ, পিছত আপোনালোকে নিজে গম পাব। এতিয়া মই হেকাৰণে ৰেডি হ'ম। তেতে আহক ৰেডি হৈ লওঁ মই। ফ্ৰেন্ডছ, মই ৰেডি হৈ ললো। এতিয়া ওলাই যাম। ক'ত গৈছো আপোনালোকক পিছত জনাই আছো। Hey friends, আজি মই আহিছো হোটেল ৰয়েল ট্ৰিটলৈ আৰু এইখন আছে মাৰ্গাৰিটাত। হসাকৈ খুবেই ধুনীয়া এখন হোটেল ৰয়েল ট্ৰিট আৰু বাহিৰতে ইমান ধুনীয়া লাগিছে, যেতিয়া ভিতৰটো আৰু ধুনীয়া হ'ব। তেন্তে আমি দেৰি কৰি নাথাকো, বলক যাওঁ ভিতৰলৈ আৰু চাওঁ। বন্ধুসকল, দেখিছেনে ভিতৰটো কিমান ধুনীয়াকৈ সজাই ৰাখিছে, ইমান পৰিপাটি, হসাকৈ খুব ধুনীয়া লাগিছে। আপোনালোকে আহিব এদিন ইয়ালৈ। সো ফ্ৰেন্ডছ, এতিয়া মই খাব লৈছো কফি। এয়া মোৰ কফি আহি গ'ল। লগতে আমাৰ লাঞ্চো আছে। লাঞ্চত আমি বেছি একো লোৱা নাই। ইয়াত আছে বাটাৰ নান আৰু চিকেন টিক্কা মছালা। এতিয়া মই খাবলৈ ষ্টাৰ্ট কৰোঁ তেন্তে, আৰু আপোনালোকেও ভিডিওটো চাই থাকক। ফ্ৰেন্ডছ, মোৰ লাঞ্চ কৰা হৈ গ'ল। এতিয়া মই ঘৰলৈ যাম। যোৱাৰ আগতে আকৌ হোটেলখনৰ ভিতৰখিনি আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ। বন্ধুসকল, মই ওলাইছোঁ এতিয়া ঘৰলৈ যাবলৈ, আৰু আজিৰ ভিডিওটো আছিল ইমানেই। আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।